ব্লগিং ভিডিঅ' হয়। মই কলেজলৈ যাবলৈ বাইকখন উলিয়াই লৈছোঁ ঘৰৰ বাৰীৰ পাছফালৰ পৰা। এই পাঞ্জলৰ চেইনডাল পৰি আছে যে চাইকেলৰ। এইটো ল'ৰাটো মোৰ লগৰ হয়, বন্ধু প্ৰাঞ্জল। ইও মোৰ লগতে যাব, আমাৰ ঘৰতে ৰখি আছিলে। হ'ল হা আমাৰ ঘৰটো ৰাস্তাৰ কিনাৰতে হয়, বাইপাছৰ। এয়া ওলাই আমি আহি আছোঁ। এইবাৰ আমি বাওঁহাতে যাম। বাওঁহাতে আমাৰ ঘৰৰ পৰা কলেজলৈ বেছি দূৰ নহয়, মজিয়া কলেজলৈ পঢ়োঁ। ভাগাও বাইক মিজান বডিলৈকেহে বনাম, বাকীডোখৰ খুলি পেলাম। এইটো মোৰ যিহেতু ফাৰ্ষ্ট মটৰ ব্লগিং ভিডিঅ' হয়, মই নতুনকৈ বনাইছোঁ মানে টেষ্ট কৰি চাইছোঁ। গাঁৱতে বেছি ডাঙৰ ভিডিঅ' কৰা নহ'লে কিন্তু ভিডিঅ'টো অফ কৰি পেলাই আপোনাৰ লাহে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। হৈ আছে ফল দেখিছে তাৰ মাইকটোৱে অলপ প্ৰব্লেম দিছিলে, হেলমেটটোৰ ভিতৰত মাইকটো থাকে ন, কিবা এটা হৈ গৈছিলে মাত দিছিলে। এতিয়া আকৌ আমি ঘূৰি আহোঁতে এইখিনি পৰা ভিডিঅ'টো কৰিছিলোঁ মানে, এডোখৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিছিলোঁ। আমাৰ ঘৰলৈ অহা ৰাস্তাটো। ৰিলিভ আহিছে নাই? ৰিডিম নাই অহা যে বোলো ক'তা দেখিছে পটককৈ পাছফালৰ পৰা ওলাই আহি নচলাই ভিতৰে জ্বলায়। বেয়া গৈছে এইটো
ডিপ লেফ্ট চাইডে যাব অঁ 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 বিয়ালৈ লগ ধৰিছে পৰীক্ষা শেষ আজি আজি মানে আমাৰ পৰীক্ষা আছে চেমিষ্টাৰ পৰীক্ষাটো আজি শেষ হৈছে ঘৰ আহি পাই গ'লো চাবলৈ কুকুৰটোৱে কেনেকৈ মাতে গম পাই গ'ল ঠিক আছে